তো মই বৰ্তমান উপস্থিত আছোঁ আপোনাৰ কলকাতা হাওৰা ব্ৰিজৰ ওচৰত। বঢ়িয়া চাই ভিউ এটা দি দিওঁ হাওৰা ব্ৰিজৰ, তাৰপিছত আগলৈ যাম। নৰ্মেলি জানা মতে 1943 ইষ্টাব্লিছ হৈছিলে, খালি সেইটোৱে গম পাওঁ, বাকীটো একো গম নাপাওঁ। আৰু ইমান এখন ডাঙৰ দলং, ইয়াতে ইমান যে গাড়ীৰ ভিৰ লৈ আছে সেইটোৱে মানে আচৰিত। চহৰত আহিলোঁ আনন্দ কৰিবৰ কাৰণে, কিন্তু টিকা ফটা ৰ'দ ৰে ফাটি গৈছে পূৰা। ৰহাতকৈ অলপমান কম হয় আছামতকৈ, বাট তথাপিতো বুজি গৈছে আৰু। তো সেয়াই আছিলে ৰাতিৰ হাওৰা, ৰাতিৰ কলকাতা। বাকী কাইলৈ দিনত আকৌ লগ পাম নতুন এটা ভিডিঅ'ত, নতুন এটা এপিছ'ডত। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে কৰি দিব, আৰু কৰি দিব। বাই বাই।